টু মাই চেনেল আৰিয়ান ব্লগ বৰপেটা। মই এতিয়া দহাটিত মানে পানী হৈছে ব্লগ পানী দহাটিত মানে বানপানী হৈছে বানপানী সিমান হোৱা নাই অলপ অলপ। এয়া চাওক বৰপেটাৰ পানী ভকতপাৰাৰ এয়া চাওক বৰপেটাৰ পানী ভকতপাৰাৰ পানী চাওক পানী এয়া পানী চাওক এয়া মানুহ মাছ মাৰি আছে এয়া পানীটো উল্টা বাগাইছে কিন্তু দেই এয়া পানী ভাঙি ভাঙি যাবলগীয়া হৈছে মানুহবিলাক চাওক মাছ মাৰি আছে। ভাঙি যাব ধৰিছে तेरी मेरी गल्लाए होगी मशहूर करना कभी तू मुझे नजरों से दूर किथे चलिए तू किथे चलिए तू किथे चलिए जानदा है दिल ये तो जान दिया तू तेरे बिना मैं न रहूं मेरे बिना तू किथे चलिए तू किथे चलिए तू किथे चलिए काटू कैसे राता हो सावरे जिया এসব পানী ওই গেল 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 এই গেল এয়া হৰি পানীবিলাক আৰু এইটো চবতছে হেজ ডাঙৰ কাটা সোমাই গেল ন বাবাৰে অ' মাই গড এইটো কাটাত মই পৰিছোঁ কিন্তু এইটো কাটাত এইবিলাক চাই মানুহ চাওক মানুহ এইবিলাক ৰাস্তাত খেলি আছে এই চাইকেল চলাই আছে এই ৰাস্তাত চাইকেল পানী আৰু এইবিলাকেৰে মাছো আহিছে না এটা দুটা সৰু সৰু ডাঙৰে চব ইটো খালত লগ হ'ব পানী চাওক এয়া খাৰেই চব পানী ৰৈ গৈছে যাই আছে চাওক এয়া পানী কহ দি গৈছে হিচাপে নাই এয়া পানী চাওক কহ দি গৈছে হয়তো মানে যি ধাৰে এয়া চাওক পানী অহৰি যাই আছে ইটো খালত ভৰ্তি হ'ব পানী চাওক পানী লৈ যায় চাওক মাছ ধৰিছে ফটোজটো দেখা দি এই যে আমাৰ ল'ৰাটোৱে ডাঙৰ মেট্ৰিক ছেকেণ্ড ডিভিজন এয়া মাছ ধৰা কামত লাগি আছে চাওক মাছ ধৰি আছে এই পানীত এই চাওক পানী বাঢ়ি আছে এয়া এই ঘৰ চৰ ডুবছে কাঠিত উঠা নাই এয়া কোনো সেই নহয় মানে এয়া এয়া মাছ এইটো এনেকৈ মাছ ধৰিলোঁ এইটো খৈলা আৰু এয়া যে দেখিছে এতিয়া দংকল বানাই আছে মানে মানুহৰ প্ৰব্লেম হৈছে না বানপানী দংকল ডুব গৈছে সেইকাৰণে এইটো আমাৰ এই মেইন চোতালত মন্দিৰৰ চোতালত বনাই দিব বনাই আছে মানে বৰ্তমান গধূলালৈকে হৈ যাব। লাইক কৰক শ্বেয়াৰ কৰক আৰু কমেণ্ট কৰক আৰু ছাবস্ক্ৰাইবটো কৰি দিব ছাবস্ক্ৰাইব কৰিব নাপাহৰিব হা প্লিজ।